আমাৰ ILP কেইখন ৰেডি হৈ গ'ল এখনৰ এই কাৰ্ডখন খতম হৈ গ'ল সেইকাৰণে জেৰক্স উলিয়াব আহিছোঁ ইয়ালৈ আহিছোঁ চ' আমি এতিয়া ওলাই যাম আৰু ইয়াৰ পৰা অলপ ওলাই গৈ পেলাই কিবা এটা খাবলৈ চেষ্টা কৰিম বাই দ্য ৱে ILP বনাবলৈ একদম একো প্ৰব্লেম নাই একদম ইজিলি ILP বনি গৈছে জাষ্ট আপোনাৰ ইনফৰমেশ্যন দিব লাগে আৰু এখন ID কাৰ্ড এখন দিব লাগে সিহঁতি লগে লগে বনাই দিয়ে আজিকালি বেছি এনেকুৱা কাৰ্ড দিয়ে লুকছ গুড নাম পংকজ গগৈ বয়স 28 আৰু সব ইয়াংষ্টাৰ্ছবোৰৰ নিচিনা পংকজো ঘূৰি ফুৰি খুব ভাল পাইছিল বৰ্তমান হি লখিমপুৰৰ পৰা বালিপাৰা আহি আছিল মোক পিক কৰিবলৈ আৰু মই ক'ৰ পৰা গৈ আছিলোঁ চাওঁ হওক গুড মৰ্নিং বন্ধুসকল ৱেলকাম টু আ নিউ ডে নতুন এটা দিন আৰু নতুন এটা যাত্ৰালৈ ওলাইছোঁ আৰু বাই দ্য ৱে মই আছোঁ গুৱাহাটীত কেনেকৈ সামৰিছোঁ চাগে গুৱাহাটীত আছোঁ আৰু ক'লৈ যাম সেইটো কৈ দিছোঁ ত' মই গৈ আছোঁ টাৱাং আৰু এইটো গোটেই টাৱাঙৰ ছিৰিজ হ'ব চ' আজি মোৰ ফাৰ্ষ্ট ডে মই ঘৰৰ পৰা ওলাই আহিছোঁ খোজকাঢ়ি খানাপাৰা গৈ আছোঁ এতিয়া আৰু খানাপাৰাৰ পৰা মই বাছ ধৰিম বিশ্বনাথ চাৰিআলিলৈকে আৰু মোক কথা এটা কওকচোন খানাপাৰাৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে বাছ পাম না অ' দাদা এই খানাপাৰাৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে বাছ পাম না বিশ্বনাথ চাৰিআলিৰ পৰা মই এখন কিবা এখন ল'ম আৰু যিটো বালিপাৰা যাব লাগিব তাৰ পৰা মোৰ ভাইটি এটাই হ'ব এই ভাইটিটো আহিব লখিমপুৰৰ পৰা চ' য়েছ গাইজ টাৱাং যাবলৈ বা বিশ্বনাথ চাৰিআলি যাবলৈ আমি প্ৰথমতে বাছখন ধৰোঁগৈ খানাপাৰাৰ পৰা ব'লক বিশ্বনাথ চাৰিআলি গ'লে বাছ কাম মিলিব বিশ্বনাথ চাৰিআলি যাব একদম জেগাতে পাই গৈছোঁ বহি দিওঁ নেকি তোমালোকে যাবা কেতিয়া এতিয়া বহুত টাইম লাগিব বহুত টাইম নালাগে দাদা এখন ওলাই গ'ল এখন লাগে কিমান ধৰা মই বিশ্বনাথ চাৰিআলি নহয় কওক ইমানকৈ ভাবিছে কিয় 300 কেব চেবত যায় ভালকৈ কওক 300 টকা কম কি যোনটো দাম হয় সেইটোও লওক না চাইছোঁ যে আপুনি জেনুইন দামটো কওক লাগিলে 50 টকা বেছিকৈ লওক সেইটো কওক 250 টকা আৰু এইটো 250 টকা একদম 200 টকা লওক লিগেল বাৰা দাদা 250 মিছা কথা নকওঁ মিছা কথা নহয় একদম বিশ্বকৰ্মা গছন যদি মই বেলেগক দেখোঁ যে আপুনি লাগে খুদি আহক এতিয়া দাদা আপুনি চাগে নালাগে দিয়ক আহক কৰি চ' আহেগত ফিক্স হৈছে দেখিলে নহয় কেনেকৈ মানে মনাবলগীয়া আছে দাদাৰ নাম কি মহম্মদ জাকিৰ হুছেইন দাই আজি লৈ যাব মোক বিশ্বনাথ চাৰিআলিলৈকে এটা বহুত ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিছোঁ যেতিয়া আপোনালোকে পাব্লিক এনেকুৱা কনভেঞ্চত ক'বলৈ যায় মাস্ক লগোৱাটো বহুত দৰকাৰী কাৰণ বহুত মানুহে ভাবিছে যে ক'ভিড নাই বুলি নেজানো তেখেতসকলৰ কি ভাৱনা বা কি ধাৰণা কিন্তু মই তাৰমানে মোৰ লগৰৰ ৰেগুলাৰ খবৰ পাই আছোঁ লগৰৰ পৰা যে ইহঁতৰ কোনো ফেমিলি এতিয়াও পাই আছে ৰিচেণ্টলি যোৱাকালি মোৰ লগৰ এজনীৰ তেখেত DSP হয় আৰু DSPৰ নিজৰ মাক ঢুকাইছে ক'ভিড হ'ল জাষ্ট দুদিনত চ' সেইকাৰণে বহুত ইম্পৰ্টেণ্ট হয় নিজৰ মাস্কবোৰ পিন্ধা মই নিজৰ মাস্কখন পিন্ধি লৈছোঁ যেনে তেনে আহি পালোহি এইডোখৰ মিছন চাৰিআলি বুলি কয় তেজপুৰত ইয়াৰ পৰা যাব লাগিব বালিপাৰা আৰু যোনখন বাছত আহিছোঁ ন অৱস্থা বেয়া হৈ গৈছিলে মানে কি বুলি ক'ম ভিৰ বহুত বেছি 1 নম্বৰ আৰু 2 নম্বৰৰ কাৰো মাস্ক নাই মানে এইটো বহুত হেৰি হয় মানে ইৰেছপনচিবলি ট্ৰেভেল কৰিছে ইয়াৰ পৰা যাওঁ সেইখন এতিয়া আকৌ এতিয়া এখন ঘূৰিবলৈ আছেই ইয়াৰ পৰা চলিছ খুলিছে এইখনত বন্ধুসকলে গাড়ীখন যোৱাই নাই বুজিছানে বহুত দেৰি ৰখাইছে আৰু মোৰ লগৰো তাত ৰখি আছে তাৰ মাজতে ভাইটি এটা লগ পালোঁ নামটো কি আছিলে কুলদীপ ই বালিপাৰা হয় চ' এই ভাইটিটোৱে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব বুলি কৈছে নাজানো এতিয়া কৰিলে কৰিব নকৰিলে বাৰু প্ৰব্লেম নাই সি যদি মোৰ ভিডিঅ' ভাল পায় ডেফিনেটলি সি লাইক কৰিব চ' এতিয়া ড্ৰাইভাৰজনে কথা গাড়ী এখন দেখিছেনে গাড়ী চলাই গুচি গৈছে মানুহ নাই পিছফালে ভৰ্তি হৈ গ'ল গৈছে যোৱাৰ টাইম হৈছে ড্ৰাইভাৰজন আহিবলৈ বাকী আছে আৰু বন্ধুসকল পাই গ'লোহি কি আছিলে জেগাডোখৰ নাম বালিপাৰা এইটো বালিপাৰা চাৰিআলি হয়
আৰু মই যাৰ লগত যাম তাক দেখাই দিছোঁ। হেল্ল' এইটো হ'ল পংকজ, বহুত পুৰণা ভাইটি বুলিয়ে ক'ম আৰু ইয়াক বহুত দিল্লীতে পোৱা এইবিলাক বুৰঞ্জীৰ পিছত বুজাম কেতিয়াবা। দাদাৰ লগৰ ন, মানে পংকজৰ লগৰ। তুমি আমাৰ লগত যাবা? হ'ব দে, এতিয়া আমাৰ 4-5 দিন কম্পানী হৈ থাকে। অ'কে, চ' এতিয়া যাত্ৰা আৰম্ভ কৰিম নে? কিমান টাইম লাগিব? ইয়াৰ পৰা আপোনাৰ দিনাং 4-5 ঘণ্টা লাগিব। পংকজ আমাৰ 7জন মানুহ ই পিছে হেৰি দেই, ই আপোনাৰ এতিয়া মষ্ট এলিজিবল বেচেলৰ ইন লখিমপুৰ। একদম গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই তাৰ, একদম পুৰা বেচেলৰ আৰু সি এটা ৱেল এষ্টাব্লিছড হেৰি বিজনেছমেনো হয়। চ' এতিয়া প্ৰপ'জেলটো পেলাই দিব পাৰে, মানে মোৰ ভিডিঅ'টো চাই বাৰু ক'লৈ গৈ আছোঁ আপোনালোকে গম পায়। চ' এতিয়া নেক্সট মেইন কামটো হৈছে ILP বনোৱা। সেইটোত অলপ টাইম যাব, কিবা এটা খাম, কাৰণ মইতো যোৱাকালি ডিনাৰো কৰা নাই, যোৱাকালি ডিনাৰ আজি একো কৰা নাই। ৰাতিপুৱা 5টাতে ওলাইছিলোঁ, গম পালে যোনখন গাড়ীত আহিছোঁ লেহেমাই আহিছে। তাৰপিছত ইয়াৰ পৰা সেইডোখৰো ইমান লাহে লাহে আহিছে, আপোনাৰ অৱস্থা বেয়া হৈ গ'ল, ইমান টাইম লাগি গ'ল মানে। আৰু যিয়ে নহওক লগ পালোঁ, এতিয়া জাৰ্ণিটো অলপ ভাল হ'ব আৰু ভালকৈ দেখাই যাব চেষ্টা কৰিম। চ' বন্ধুসকল, মেইন ইম্পৰ্টেণ্ট কামটো কৰিব যাওঁ, যোনটো হ'ল ILP বনাব লাগে। এইখন গেট এতিয়া প্ৰচিডিউৰটো জানোৱে বাৰু, চাই লওঁ। মষ্ট প্ৰবেবলি আমাৰ ফৰ্মখন লাগিব, ফৰ্মখন ফিল আপ কৰি পেলাই যি ডকুমেণ্টছ লাগে এইবিলাক দি দিলে হ'ল। বন্ধুসকল, বেলেগ বেলেগ বৰ্ডাৰ গেটত বেলেগ বেলেগ কিছুমান নিয়ম থাকে। আমি সোমাইছিলোঁ ভালুকপুঙেদি, আৰু ইয়াত ফাৰ্ষ্টতে আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব ILP বনাবৰ বাবে। তাৰ পাছত আপোনালোকে ক'ভিডৰ 2nd ড'জৰ ভেকচিনেশ্যন ৰিপৰ্ট দেখাব লাগিব। তাৰ পাছত আপোনালোকে গাড়ীৰ এণ্ট্ৰি কৰোৱাব লাগিব। তাৰ পাছত আপোনালোকক যাব দিব। যদি আপোনালোকে পাৰে, আপোনালোকৰ যিমান ডকুমেণ্টছ আছে চবৰ হাৰ্ড কপি লৈ যাব, কাৰণ ILP বনাবলৈ আপোনালোকক ID প্ৰুফৰ হাৰ্ড কপি খুজিব, ক'ভিড ভেকচিনেশ্যনৰ ৰিপৰ্টৰ কাৰণে হাৰ্ড কপি খুজিব, আৰু হাৰ্ড কপি কৰিবলৈ ওচৰতে জেৰক্স বা প্ৰিণ্ট আউটৰ দোকান পায়ে যাব। চ' ইমান চিন্তা নাই, কিন্তু প্ৰচিডিউৰটো অলপ দীঘল, নাই কমেও আধা ঘণ্টাৰ পৰা 1 ঘণ্টাটো লাগিয়ে যাব। চ' সেইটোৱে আছিল আজিৰ মানে আপডেট অৰুণাচল সোমাবলৈ। চ' এতিয়া আমি যিহেতু আমাৰ ভোক লাগিছে, আমি নিৰামিষ খানা খাম আজি, আৰু ইয়াত বৰ বেছি দাম নহয়, আৰু আমি খোৱাটো আৰু থকাটো অলপ কম চেষ্টা কৰিছোঁ। চ' নিৰামিষ অলপ খানাই বেয়া কাম কৰিলে বুজিছানে। এই যে কিটি 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 বাই থাকিবিলাক দেখিছেনে, নলগালে। এইবিলাক কেমেৰাও এখন হাতে ধৰিব লাগে, বৰ দিগদাৰ হৈছে। প্ৰভু, কথাটো এনেকুৱা যে আমি অৰুণাচলো সোমালোঁ আৰু লগতে পাহাৰো সোমালোঁ। পাহাৰ মানে ষ্টাৰ্ট হৈছে আৰু টাৱাং যাম ভাই, বুমলা পাছ বহুত ওপৰত। এতিয়া দেখিছনে আমাক হাফ পেণ্ট পিন্ধি থকা, অকণমান দেৰি পিছত এনেকৈ জাৰত কপি থাকিম। বাৰু আজি আমাৰ ৰাতিৰ প্লেন হৈছিলে, কি আছিলে? আৰু ৰাতিৰ প্লেনটো আমি হেৰিত থাকিম, ধিৰাঙত থাকিম। আৰু ধিৰাঙত য'ত থাকিমগৈ সেইজন কোন হয়, কিয় হয় নহয়, কোন হয় সেইটো বাৰু আমি তাত পাই পেলাই আপোনাক এই গাড়ীখনৰ অলপ ধুনীয়া ধুনীয়া শ্বুট কেইটামান দেখাবলৈতো আছে, লগতে চিনেমেটিক শ্বট, আৰু লগতে ভিউটো, পাহাৰৰ ভিউ দেখুৱাই গৈ থাকিম। ব'লক এতিয়া পাহাৰৰ যোনটো যাত্ৰা সেইটো আৰম্ভ হয়। সেইডোখৰ কি জেগা ন, নামটোতো ক'ব নোৱাৰিছোঁ কোনটো জেগাত পালোহি বাৰু। এইবিলাক এনেকুৱা ডাঙৰ ডাঙৰ ফ্লেগ লগা আছে, অলপ ফ্লেগবোৰ পুৰণা হৈ গৈছে, কালাৰবোৰ গুচি গৈছে, কিন্তু বহুত ধুনীয়া জেগাডোখৰ। আৰু আমাৰ গাড়ীখন এনেকৈ পাৰ্ক কৰি থোৱা হৈছে ধুনীয়াকৈ। এতিয়া যিহেতু অলপ ঠাণ্ডা হ'ল, আমাৰ হেৰি কাপোৰ দৰকাৰ, গৰম কাপোৰবোৰ উলিয়াই লৈছোঁ। কিন্তু তলত আকৌ আমি তলত একো পিন্ধা নাই, চলি যাব। ফটো একো পিন্ধিছোঁ দেই, বেয়া নাপাব।
হাঁহি ধেমালি কৰি পুৰণা কথা পাতি ফূৰ্তিৰ মাজত আমি আগবাঢ়ি গৈ থাকিলোঁ ক'ৰবাত যদি ধুনীয়া ৱাটাৰফল দেখিলোঁ ক'ৰবাত আগতে নেদেখা দীঘল ব্ৰিজ পাৰ কৰিলোঁ আৰু আমাৰ ডিৰাং সোমাওঁতে সোমাওঁতে আন্ধাৰ হ'ল এতিয়া আমি আহি পাই গ'লোহি ডিৰাং সোমালোঁ আৰু ডিৰাঙত এতিয়া ইয়াৰ খুৰায়েক আহিব তো সেইকাৰণে আমি ৰখি আছোঁ ইয়াত খুৰায়েকে মাতিছিলে কিন্তু আমি দিনটো খবৰ দিব নোৱাৰিলোঁ কাৰণ হেৰি নাছিলে নেট নাছিলে আৰু সেইকাৰণে একো মেছেজ দিব নোৱাৰিলোঁ আৰু সেইকাৰণে এতিয়া খুৰাকৰ কাৰণে ৰখি আছোঁ ইয়াত বৰ্তমান চিনটো এনেকুৱা পিছলটো দেখিছে দুখন থিয় হৈ আছে বন্ধুসকল ধীৰাজৰ খুৰায়েকৰ ঘৰত মাছ মাংস দি ভৰপূৰ ভাত খালোঁ কিন্তু খুৰা আৰু খুৰীক আজিৰ এপিছ'ডটোত আনিব নোৱাৰিলোঁ কাৰণ খুৰাহঁতে লাজ কৰিলে নেক্সট এপিছ'ডত মই খুৰা খুৰীক কেনেকৈ ভিডিঅ'ত আনিলোঁ আমাক কি খাবলৈ দিলে আৰু আমি ডিৰাঙৰ পৰা ক'লৈ গৈ আছিলোঁ সেইটো আপোনালোকে নেক্সট এপিছ'ডত গম পাব বৰ্তমান আমি ক'ত থাকিলোঁ সেইটো চাওঁ আহক দেখিছেনে আমাৰ ফেচিলিটি একদম বিচনা কম্বল আৰু ৰুমটো দেখিছেনে বাই দ্য ৱে এইটো এটা হোটেল নহয় দেই এইটো SSBৰ গেষ্ট হাউচ হয় আৰু আমাৰ লগত যে 3 নম্বৰ ভাইটিটো আহিছে পংকজ মোক আৰু বাদ দিয়া আৰু এটা যে ভাইটি আহিছে ভাইটিটোৰ খুৰায়েক SSBত কাম কৰে আৰু আমি তেখেতৰ ঘৰলৈ গ'লোঁ খানা খাবলৈ বঢ়িয়া খানা খোৱালে আৰু বেছিয়ে খাই পালোঁ একচুৱেলি ইমানখিনিতো খোৱা নহয় আৰু আলহী হৈ সদায় গ'লে বেছিকৈ খুৱাই দিয়ে নহয় সেইকাৰণে মাছ দিলে মাংস দিলে আকৌ মাছৰ বেলেগ এটা চব্জি দিছিলে তাৰপিছত পাপৰ ভাত দাইল মানে ইমান ডোখৰলৈকে ভৰ্তি হৈ আছে আৰু এতিয়া যদি কিবা খাই দিওঁ মানে ওলাই যাব চ' সেই আজি এই ভাইটিটোৰ খুৰাকৰ কাৰণেহে আমি ইয়াত চান্স পালোঁ আৰু নহ'লে আমি ক'ত হোটেল চোটেলত থাকিলোঁগৈহেঁতেন বা হোমষ্টে থাকিলোঁগৈহেঁতেন কিন্তু আজি ইয়াত আহি সেইটো সুবিধা পালোঁ আৰু ভাল সুবিধা আমাৰ আজি বাচি গ'ল এইটো বাচি গ'ল আৰু থেংকছ টু আপোনাৰ সৰু ভাইটি তাৰ নামটো কি আছিলে ধীৰাজ মই নামটো পাহৰি যাওঁ মই নাম পাহৰি মই এনেও মেমৰি অলপ পুৰা হৈছোঁতো পাহৰি যায় একো নাই মই সেইটো বাদ দিয়ক আজি দিনটো কেনেকুৱা গ'ল আপোনালোকে অলৰেডি দেখিলে কাইলৈ টাৱাং যাম আৰু গোটেই চিনবোৰ বদলিব মানে কিমান ধুনীয়া হৈ যাব এইবিলাক চব আপোনালোকে দেখিব পাব চ' আজিলৈ ইমানতে আজিলৈ ইমানতে সামৰোঁ বাই বাই গুড নাইট এণ্ড এনজয় অসম